নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে তৰাপাতৰ পিঠা। আপোনালোকে বাৰু তৰাপাতৰ পিঠা খাইছেনে? নাৰিকলটো পাৰিবলৈ ট্ৰাই কৰিছিলোঁ, পিছে ভাইটিকহে দিলোঁ। এইটো কাম মোৰ দ্বাৰা সম্ভৱ নহয়। আপোনালোকে বাৰু নাৰিকলৰ পানী খাই ভাল পায়নে? মই কিন্তু বিৰাট ভাল পাওঁ। এতিয়া নাৰিকলটো এৰুৱাই লৈছোঁ। নাৰিকলখিনি গুড়ি কৰি ল'বৰ বাবে এইবাৰ মিক্সাৰৰ বাতি এটাত নাৰিকলখিনি কাটি কাটি ভৰাই লৈছোঁ। ব'লক এতিয়া আমি পিঠা বনোৱা প্ৰচেছটো ষ্টাৰ্ট কৰোঁ। এটা বাতিত দুকাজলি পিঠাগুড়ি লৈ লৈছোঁ। অকণমান নিমখ, দুটা ইলাচি গুড়ি কৰি লৈছোঁ। এতিয়া পিচি থোৱা নাৰিকল কেইচামুচমান দি দিছোঁ। এতিয়া এড কৰিছোঁ 2 চামুচমান চেনি। অকণমান মই ঘিউ দি দিছোঁ। এতিয়া এড কৰিবলৈ থকা বস্তুকেইটা দি এইবাৰ পানী দি ভালকৈ সানি ল'লোঁ। এইখনেই হৈছে তৰাপাত। তৰাপাতখনত এতিয়া পিঠাটো দি ভালকৈ মেৰিয়াই ল'ম। মই পিছে ভালকৈ মেৰিয়াব নাজানো, তো যেনেকৈ পাৰিছোঁ তেনেকৈ মেৰিয়াইছোঁ। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বান্ধিব পাৰিব। এতিয়া সানি থোৱা পিঠাগুড়িখিনি ইয়াতে ভালকৈ মেৰিয়াই ল'ম। মেৰিয়াই মানে বান্ধি ল'ম। কাতি মাহত তৰা পিঠা বনোৱা হয়, মানে কাতি বিহুত সাধাৰণতে তৰা পিঠাৰে বিহু পাতে। আগতে ককা আইতাহঁতৰ দিনত আমাৰ ঘৰত কাতি বিহুত তৰা পিঠা খোৱাটো এটা পৰম্পৰা আছিল। এতিয়া পিছে ইমানকৈ বনোৱা নহয়। এইটো হৈছে ইডলি ষ্টেণ্ড। মই পিছে তৰা পিঠাকেইটা ইডলি ষ্টেণ্ডডালতে দিলোঁ। এতিয়া ডাঙৰ কুকাৰ এটা পানী অলপ দি সেই ইডলি ষ্টেণ্ডডাল কুকাৰটোত ভৰাই দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। প্ৰায় 15 মিনিটৰ পিছত আমাৰ পিঠা তৈয়াৰ হৈ গ'ল। এতিয়া গেছটো অফ কৰি পিঠাকেইটা উলিয়াই লৈছোঁ। ব'লক এইবাৰ আমি পিঠাকেইটা খুলি চাওঁ কেনেকুৱা হৈছে। বৰ সুন্দৰকৈ কম সময়ৰ ভিতৰতে আমাৰ পিঠাকেইটা তৈয়াৰ হৈ গ'ল। তৰাপাতৰ গোন্ধটো যে কিমান ধুনীয়া, আপোনালোকেও খাই চাবচোন
কেনেকুৱা পাই জনাবলৈ নাপাহৰিব দেই। গৰম চাহৰ লগত পৰিৱেশন কৰিবলৈ আমাৰ তৰা পিঠা তৈয়াৰ হৈ উঠিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।